আজি এই বিশেষ মুহূৰ্তত আমি 29 নং শুক্লাই চেৰফাঙত আছোঁ আৰু আমাৰ লগত এই সময়ৰ সংগ্ৰামী নেতা অৰ্থাৎ এজন প্ৰতাপী এজন প্ৰাক্তন ইএম বিটিচিৰ ছাৰ গণেশ কছাৰীদেৱৰ লগত আছোঁ আৰু তেখেতৰ লগত আজি আমি সম্প্ৰতি সময়ৰ বিটিচিৰ ৰাজনীতি প্ৰেক্ষাপটৰ বিষয়ে কথা পাতিম আৰু ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই সময়ত ৰাইজৰ আৰু এছএম নিউজৰ হৈ মই ছাৰ আপোনাক আদৰি লৈছোঁ ছাৰ নমস্কাৰ থ্যাংক ইউ ছাৰ পোনপ্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ আপুনি ৰাজনীতিত কেনেকুৱা আগমন কৰিলে এটা অলপ দীঘলীয়া হয় ক'ব লাগিলে যেতিয়া সমৰ ব্ৰহ্ম চৌধুৰী আৰু চৰণ নাৰ্জাৰী তেখেতসকলৰ নেতৃত্বত পিটিচিৰ উদয়াচল দাবী কৰিছিল সেই সময়ত আমি সৰু আছিলে ক্লাছ 7ত পঢ়ি আছিলোঁ তেতিয়া আমি বড়োবিলাকক যে বা ট্ৰাইবেলবিলাকক সুকীয়া ৰাজ্য লাগে এই আন্দোলনত আমি জপিয়াই পৰিছিলোঁ তাৰপিছত আহিল UTNLF UBNLF হোমলেণ্ড ডিমাণ্ড এইবিলাকতো আমি আছিলোঁ তাৰপিছত 1987ৰ 2 মাৰ্চৰ পৰা বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যে সুকীয়া ৰাজ্যৰ দাবী আন্দোলন হ'ল এই আন্দোলনটো জপিয়াই পৰিছিলোঁ আৰু সেই সময়ত মই কামৰূপ ডিষ্ট্ৰিক্ট ভলেণ্টিয়াৰ ফৰ্চৰ কনভেনৰ হৈ এই মানে দায়িত্বত থাকিবলৈ মই কাম কৰিছিলোঁ তাৰপিছত 1993ত BAC 20 ফেব্ৰুৱাৰী BAC গঠন হ'ল আৰু সেই BACটো মানে যিটো চুক্তি সেই চুক্তিৰ মতে ইমপ্লিমেণ্ট নোহোৱাৰ কাৰণে আকৌ আমি BLTৰ নেতৃত্বত আকৌ আমি আন্দোলন কৰিলোঁ আৰু সেই আন্দোলন সময়তো মই মানে কামৰূপ ডিষ্ট্ৰিক্ট BLTৰ কনভেনৰ সেই একে দায়িত্ব লৈ পেলাই মই আন্দোলনত মানে জপিয়াই পৰিলোঁ হয় ছাৰ মাননীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই আন্দোলনটো আগুৱাই নি পেলাই আমি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে আমি BTC পাবলৈ সক্ষম হ'লোঁ আৰু সেই সময়ৰ পৰাই আমি ৰাইজৰ লগত ওচৰত থাকি পেলাই আমি কাম কৰিছিলোঁ বহুখিনি দায়িত্ব লৈ পেলাই আমি কাম কৰিছিলোঁ হয়তো হিটোৰ কাৰণে মই আজি মানে এই শুক্লাই চেৰফাং সমষ্টিৰ পৰা 2005 চনৰ BTCৰ প্ৰথম যিটো নিৰ্বাচন এই নিৰ্বাচনত মই MCLA হিচাপে জিকিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰে পৰা কণ্টিনিউ তিনিটা নিৰ্বাচনত মই মানে বিপুল ভোটত জয়যুক্ত হৈ মানে 2010 আৰু 2015ত মই BTCৰ EM হ'বলৈ সক্ষম হৈছিলোঁ তেখেতে জনাই দিলে তেখেতে নিশ্চয় সংগ্ৰামৰ যোগেদি এই পৰ্যায়লৈ আহি পাইছে আৰু তেখেতৰ যি সংগ্ৰামী জীৱন এয়া নিশ্চয়কৈ শলাগ ল'বলগীয়া আৰু এই যি মানে সংগ্ৰামৰ দীঘলীয়া যি অভিজ্ঞতা এই অভিজ্ঞতাৰ কাৰণে তেওঁ নিশ্চয় আজি যি পজিশ্যন এইটো পাবলৈ সক্ষম হৈছে আৰু এই সময়ত জানিব বিচাৰিম আপুনি যিটো দীঘলীয়া সময় ৰাজনীতিত মানে বসবাস কৰিলে এই দীঘলীয়া সময়ৰ যি অভিজ্ঞতা ছাৰ আপোনাৰ কেনেকুৱা সব অভিজ্ঞতা মানে আমি এইটোৱে ক'ব লাগিব যেতিয়া 2005 চনত মই MCLA হৈছিলোঁ সেই সময়ত আমাৰ শুক্লাই চেৰফাং অঞ্চল গোটেই জংঘলে আৱৰি ধৰা আছিলে গোটেই জংঘল আছিলে আৰু ৰাইজে মই MCLA হোৱা সময়ত প্ৰথম ৰাইজৰ ডিমাণ্ড আছিল গাঁওবিলাকত গাড়ী নিবৰ কাৰণে যিবিলাক নদী আছে নদীৰ ওপৰত খালি বাঁহৰ চাং আছিলে চাকো আছিলে কোনো জায়গাত দলং নাছিলে কালভাৰ নাছিলে তো ৰাইজে মোটৰ কালভাৰ বিচাৰিছিল আৰু আজিৰ দিনটোত কালভাৰ বিচৰা মানুহ প্ৰায় 5% আছে 5% 95% আমি যাতায়াতৰ ব্যৱস্থা উন্নত কৰিবলৈ সক্ষম হৈছে আজি মোৰ সমষ্টিত 500কৈ অধিক কালভাৰ আৰু দলং মোৰ সমষ্টিত বনোৱা হৈছে দেওচুঙা নদীত আজি BTC চুক্তি নোহোৱাৰ আগত এটাও মানে পাকা দলং নাছিল অকল দেওচুঙা নদীত আজি আপোনালোকে যদি চাই ইয়াত 12খন দলং আজি দেওচুঙা নদীৰ ওপৰত আছে নাওবান্ধা নদীৰ ওপৰত 3খন দলং এতিয়ালৈ আমি বনাইছোঁ ঠিক তেনেকৈ শুক্লাই নদীৰ ওপৰত 3খন দলং আমি ইতিমধ্যে এখন কমপ্লিট হৈছে 2খন দলং বনাই আছে ঠিক তেনেকৈ BTC হোৱাৰ পিছত আমাৰ কাষৰে থকা যেটো পুঠিমাৰী নদী মোৰো ইয়াত সমষ্টি পৰে বেটাগাঁও অঞ্চলত তাতে আমি এটা নাওকাটাৰ পৰা মানে এপিনে ঠিকেবুটা তামুলপুৰলৈ যোৱা যেটো ঘাট ইয়াত আমাৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ জৰিয়তে
আজি আমি তাতে মানে পাকা দলং বনাবলৈ সক্ষম হৈছে হাগ্ৰামা মহিলাৰে নেতৃত্বতে আজি শুক্লাই মানে পুথিমাৰী নদীত আজি আমি ডাঙৰ ডাঙৰকৈ 3খন দলং বনাবলৈ সক্ষম হৈছে বৰলীয়া নদীত মোৰ সমষ্টিত ডাঙৰকৈ দলং আমি বনাবলৈ সক্ষম হৈছে ঠিক তেনেকৈ মোৰ সমষ্টিত 500কৈ অধিক আপোনালোকে সাৰ্ভে কৰিব পাৰে আপোনালোকে মিডিয়া হিচাপে আপোনালোকে সাৰ্ভে কৰিব পাৰে ক'ত ক'ত হেৰি আছে নিশ্চয় নিশ্চয় এইখিনি কথা তো আজি শুক্লাই চেৰফাঙত মই এমচিএলএ হোৱা সময়ত এটাও পাকা ৰাস্তা 1 কিলোমিটাৰ ৰাস্তা পাকা নাছিলে এটা আজিৰ দিনটোত 44টা ৰাস্তা পাকা আমি বনাবলৈ সক্ষম হৈছে তাত আমাৰ ৰাজ্যসভাৰ মানে সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ বহুত অৰিহণা আছে গতিকে আমি সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মই মিলি ফালে আমাৰ এই অঞ্চলত আমি কাম কৰিছোঁ আমাৰো এমএলএ আছিল বিপিএফ দলৰে কিন্তু তেখেতে আমাৰ হিটু পাৰত নদীৰ পূব সাইডত তেখেতে ভালকৈ মানে কাম কৰা মই দেখা নাই ৰাস্তা এটাও মানে তেখেতে আমাৰ অঞ্চলত কৰা নাই আমাৰে নিজৰে এৰিয়া হয় ক'ব লাগিব যোনে কাম কৰিছে কৰা নাই গতিকে মই চেলেঞ্জ কৰি আছোঁ 9জন ব্যক্তিক মই 2005 চনৰ পৰা মই মানে দায়িত্বত থকা বিভিন্ন ৰাজনীতি দলৰ নেতা মই পাই আহিছিলোঁ 2005 চনত মই ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াক মিনিষ্টাৰ হিচাপে লগ পাইছিলোঁ কাৰণ তেখেতৰ সমষ্টি ৰঙিয়া সমষ্টিত মোৰ 21খন শুক্লাই চেৰফাঙত পৰা 21খন ৰেভিনিউ গাঁও আছে গতিকে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া বৰ্তমান ৰাজ্যসভাৰ সাংসদ তাৰ পিছত মই লগ পাইছিলোঁ অনন্ত ডেকাক এমএলএ হিচাপে নাৰায়ণ বৰকটকীক মই এমপি হিচাপে লগ পাইছিলোঁ ঘনেশ্যাম কলিতাক মই এমএলএ হিচাপে লগ পাইছিলোঁ বৰ্তমান আগৰ টাৰ্মছত ৰমেন ডেকাক মই এমপি হিচাপে পাইছিলোঁ ঠিক তেনেকৈ বৰ্তমান ভৱেশ কলিতা মিনিষ্টাৰ হৈ আছে দিলীপ শইকীয়া এমপি হৈ আছে এইফালে কোকৰাঝাৰ লোকসভা সমষ্টিৰ এমপি নৱশৰণীয়া হৈ আছে ঠিক তেনেকৈ আমাৰ ইমানুৱেল মুছাহাৰী তেখেতে এমএলএ হৈ আছে এইকেইটা আমাৰ দলৰে হয় আমাৰ দলৰে হয় কিন্তু তেখেতে আজি আমাৰ দলৰ কাম কৰা নাই যিমান কৰিব লাগিছিল সি চিপ্ৰাং মাৰি আছে গতিকে ইয়াৰ কাৰণে মই কৈছোঁ তেখেতেও কাম কৰা নাই আমাৰ মানে শুক্লাই চেৰফাং অঞ্চলত ইয়াৰ কাৰণে সেই 9জন ব্যক্তিয়ে এই 15 বছৰ ধৰি যিখিনি কাম কৰিছে এইটো আপোনালোকে মিডিয়া হিচাপে সাৰ্ভে কৰক এই 9জন মানে নেতাই যদি গণেশ কছাৰীকৈ যদি বেছি কাম কৰিছে মোক ৰাইজে ভোট এটাও দিব নালাগে এই নিৰ্বাচন নিশ্চয়কৈ খুবেই গুৰুত্বপূৰ্ণ কথা ক'লে আমাৰ প্ৰতাপী নেতা প্ৰাক্তন ইএম ছাৰ গণেশ কছাৰী দেৱে আৰু তেওঁ চেলেঞ্জ কৰিছে যদি তাতকৈ বেছি কোনোবা কাম কৰা নেতা আছে এই মানে সমষ্টিত তেওঁ মানে দেখাই দিবলৈ কৈছে আৰু ৰাইজক তেওঁ মানে অনুৰোধ জনাইছে যদি তেওঁ কাম কৰা নাই নিশ্চয় ভোট নিদিব যদি কাম কৰিছে নিশ্চয় তেওঁক ভোট দিবৰ কাৰণে তেওঁ অনুৰোধ জনাইছে আৰু এই সময়ত জানিব বিচাৰিম যে আপোনাৰ ৰাজনীতিক শত্ৰুবিলাকে তেওঁলোকে কৈ আছে যে 17 বছৰত বিপিএফৰ শাসনকালত মানে কোনো ডেভেলপমেণ্টৰ কাম হোৱা নাই এইটো ক্ষেত্ৰত এইটো কথাত আপুনি কেনেকুৱা প্ৰতিক্ৰিয়া মানে দিব বিচাৰিব যিবিলাক কৈছে এইবিলাক অন্ধ বুলি ক'ব লাগিব অন্ধ যিবিলাকে ইয়াত মানে অভিযোগ দিছে তেখেতসকলে অন্ধ বুলি ক'ব লাগিব কাৰণ 2005 চনলৈ আমাৰ শুক্লাই চেৰফাং অঞ্চলত গোটেই জংঘল আছিল বিটিসি পোৱাৰ আগত 2005 টো নকম মই 2003 চনৰ আগত গোটেই জংঘল আছিল আৰু 2004 চনত আমি শুক্লাইৰ যিখিনি জংঘল আছিল গোটেই আমি মানে কাটিছিলোঁ তাতে ৰিকনষ্ট্ৰাকশ্যন ডে আমি অবজাৰ্ভ কৰিছিলোঁ গোটেই শুক্লাই মৰা শুক্লাইৰ পৰা জলথং পাৰলৈ গোটেই জংঘল আছিল আৰু সেই জংঘল কাটি আজি ইয়াত আমি অলপ মানে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি ইয়াতে গঢ়ি উঠাইছোঁ 30 বেডেড মেডিকেল শুক্লাইত নাছিল বিটিসি পোৱাৰ পিছত আমি 30 বেডেড মেডিকেল শুক্লাইত আমি স্থাপন কৰিলোঁ শুক্লাই যিটো ইৰিগেশ্যন প্ৰজেক্ট এইটো বিকল হৈ আছিল বিটিসি চুক্তিৰ লগতে আমি ইয়াত 8 কোটি 8.5 কোটি টকা আমি পাইছিলোঁ এইটোৱে 8টা নতুন গেট বনাই ফেলে আমাৰ খেতিয়ক ৰাইজক খেতি পথাৰত পানী যোগান ধৰাৰ বাবে শুক্লাই ইৰিগেশ্যন প্ৰজেক্টটো আমি ৰিনোভেশ্যন কৰিছিলোঁ তাৰ পিছত আমি শুক্লাইত এটা বিবেকানন্দ কেন্দ্ৰ মানে এইটো এডুকেশ্যনেল ইনষ্টিটিউট আমি এইটো আমন্ত্ৰণ কৰি আনিব পাৰিছোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ তেখেতৰ অহৰহ চেষ্টাত আমি একেলগে সহায় তেখেতক কৰি ফেলে আমি বিটিসিৰ যিটো মানে আমি যিটো মাটি বিবেকানন্দক দি ফেলে আমি এডুকেশ্যন ইনষ্টিটিউশ্যন
বিবেকানন্দ কেন্দ্ৰ কোনো এটা মানে ভাল স্কুল আমাৰ অঞ্চলত নাছিল ইয়াৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালী ভাল ভাল ৰিজাল্ট এতিয়া কৰিছে প্ৰাইভেট মানে হেৰি হিচাপে তো চৰকাৰী স্কুল বহুত আছে ইয়াৰো ভাল ভাল ৰিজাল্ট কৰি আছে তো ঠিক তেনেকৈ আজি শুক্লাইত আমি যে মই সিদিনা শুনিছোঁ প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়াই অভিযোগ কৰিছে ইয়াত ITI কলেজ আমি স্থাপন কৰিবৰ কাৰণে ইয়াত বিল্ডিং আমি বনাইছিলোঁ ইয়াৰ মানে থ্ৰেড আমি আৰম্ভ কৰিব পৰা নাছিল কাৰণ আমি ইনষ্ট্ৰাক্টৰ বিচাৰি পোৱা নাছিল অসমতে শ্বৰ্টেজ আছে ইনষ্ট্ৰাক্টৰৰ তাৰ কাৰণে সেইটো আমি সময়মতে সেইটো আমি আৰম্ভ কৰিব পৰা নাই কিন্তু আমি যোজা কৰিছিলোঁ সেই লকডাউন কৰিলে আৰু কোড অফ কণ্ডাক্ট লগাৰ কাৰণে আমি এইটো আৰম্ভ কৰিব মানে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমাৰ এটা প্ৰাইভেট মানে NGO তেখেতসকলৰ জৰিয়তে আমি ইয়াত মানে আমাৰ অঞ্চলৰ যিবিলাক আনএমপ্লয় ইউথছ আছে তেখেতসকলৰ হাতৰ কাম মানে হাতৰ বিদ্যা শিকাবৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমি ইয়াত প্লাম্বাৰ বিউটিচিয়ান টেইলাৰিং সেই তিনিটা থ্ৰেডটো আমি ফাৰ্ষ্টত আৰম্ভ কৰিব বিচাৰিছোঁ তাৰপিছত পৰ্যায়ক্ৰমে আমি ইয়াত মানে কি কয় ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ বিভিন্ন মানে ইলেক্ট্ৰিচিয়ান এই মানে দিশত আমি কাম কৰাৰ কাৰণে আগবাঢ়িছিলোঁ কিন্তু এতিয়া লকডাউন চলি আছে আৰু কোড অফ কণ্ডাক্ট এতিয়াও লাগি আছে কোড অফ কণ্ডাক্ট উঠোৱাৰ লগে লগে ইয়াৰ কাম আমি আৰম্ভ কৰিম ফ্ৰী অফ কষ্টত আমাৰ শুক্লাই চেৰফাং অঞ্চল অকল শুক্লাই চেৰফাং নহয় মানে আশে পাশে যিবিলাক গাঁৱৰ ল'ৰা ছোৱালীক ইয়াত আমি ফ্ৰী অফ কষ্ট বিনামূলীয়াকৈ আমি এই হাতৰ বিদ্যা আমি শিকাবলৈ আমি আগবাঢ়িছোঁ খুবেই ভাল কথা তাৰ বাহিৰেও আজি তেখেতসকলে যদি উন্নয়ন কৰা নাই বুলি কয় সিদিনা মই দেখিছোঁ প্ৰদীপ নাৰ্জাৰী কৈছে পানী নথকাত বোলে ইয়াত প্ৰজেক্ট আছে হয় মই এটা স্বীকাৰ কৰিব লাগিব আমি বহুতখিনি ইয়াত আমি হেৰি কৰিছোঁ বান বান্ধিছোঁ তাৰে ভিতৰত ক'ৰবাত হয়তো অলপ মানে ফেইলাৰো হ'ব পাৰে কিন্তু সম্পূৰ্ণ ফেইলাৰ নহয় ইয়াত মই ক'ব বিচাৰিছোঁ বন্দাবান 3 নম্বৰ মানে চোৱাপুৰত বন্দাবান বুলি আছে প্ৰজেক্ট 9 কোটি টকাৰ আছে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিকে আছে কিন্তু এম্বেংকমেণ্ট এটা সাইডত ৰাইট সাইডত ৰাইট বেংকত এম্বেংকমেণ্ট এটা ভাঙি যোৱাৰ কাৰণে এইটো সাকসেছ হোৱা নাই আমি বনাইছিলোঁ বানপানীত সেইটো ভাঙি গৈছে গতিকে এইটো নবনোৱাৰ কাৰণে আমি তাতে পানী ধৰিব মানে যোগান ধৰিব পৰা নাই এইটো আমি স্বীকাৰ কৰিছোঁ কিন্তু সেই এটা মানে যিটো সাৱধান আছে সাৱধানো নহয় এইটো ফুলে কৰিছিলোঁ এইটো বানপানীত মানে এইটো ভাঙি গৈছে মাথৰি সেইটোক লৈ মানে তেখেতে অভিযোগ দিছে কিন্তু তেখেতে 100% কাম হোৱা ৰাইজক মানে ইয়াত খেতি পথাৰত পানী যোগান ধৰি থকা এই আঁচনিবিলাক ইয়াৰ কথা কোৱা নাই আজি জাবৰাবান সাকসেছ হৈছে মালাডং সাকসেছ হৈছে বগামাটি বন সাকসেছ হৈছে বৰ্ণেদি বান আজি পূব গয়াবাৰীত এইটোতে সাকসেছ হৈছে আমাৰ অঞ্চলৰ ৰাইজে খেতি পথাৰত পানী পাইছে নৱবিলন বান আজি সাকসেছ হৈছে এই ডাবুখিলাত বৰ্মাবুৰী বান এইটো সাকসেছ হৈছে ঠিক তেনেকৈ চেনিগাঁৱত মাৰ নদী বান এইটো সাকসেছ হৈছে ঠিক তেনেকৈ ভালুকমাৰীত মানে নিজবেদনা ভালুকমাৰীত তাতে সাকসেছ হৈছে এই সাকসেছ হোৱা কামখিনি কিয় তেখেতৰ চকুত দেখা নাই অকল এটা মানে এই প্ৰজেক্টত পানী পোৱা নাই আৰু শুক্লাই ইৰিগেশ্যন যিটো প্ৰজেক্ট মেইন অসমৰ সেকেণ্ড লাৰ্জেষ্ট যিটো প্ৰজেক্ট এইটো বিকল হৈ আছিল বিটিসি পোৱাৰ পিছত বিটিসি পেকেজৰ জৰিয়তে 8 কোটি টকা পাই ফলে এইটোতে নতুনকৈ 8টা আমি সুইচ গেট বনালোঁ ইয়াৰ দ্বাৰা আজি প্ৰদীপ নাৰ্জাৰী খেতি পথাৰত পানী পায় এই আমি বনোৱা ইৰিগেশ্যনৰ যিটো পানী মাগুৰমাৰী পিনি যোৱা যিটো কেনেলৰ পানী এই পানী দি প্ৰদীপ নাৰ্জাৰী খেতি পথাৰত পানী পায় এইটোৱেদি খেতি কৰি প্ৰদীপ নাৰ্জাৰী আজি জীৱন নিৰ্বাহ কৰি আছে এইটো দেখা নাই এইটো আমি অন্ধেও বুলি ক'ব লাগিব এটা কথা জানিব বিচাৰিম আপোনাৰ যি মানে আপোনালোকৰ যিটো মানে প্ৰধান সূত্ৰ ৰাজনীতি তেওঁলোকে মানে ক'ব বিচাৰিছে যে আপোনালোকৰ 17 বছৰত মানে সাংঘাতিক ধৰণে কৰাপশ্যন হৈছে একো তেনেকুৱা মানে যিটো ডেভেলপমেণ্ট হ'ব লাগিছিলে তেনেকুৱা হোৱা নাই এইটো ক্ষেত্ৰত আপোনাৰ মতামত কেনেকুৱা হ'ব ছাৰ চাওক কৰাপশ্যন ৰাইজে দেখি আছে কোনে কৰিছে তেখেতসকলে অকল কৰাপশ্যনহে দেখিছে উন্নয়ন দেখা নাই এটা সময়ত মোৰ শুক্লাই চেৰফাং মই তেতিয়াই ক'লোঁ এটাও পাকা ৰাস্তা নাছিল আজি 44টা ৰাস্তাত কাৰ অৰিহণা আছে এইটো আপোনালোকে চালে গম পাব আজি আমি বান বান্ধিলোঁ স্কুল ঘৰ বনাইছোঁ মেডিকেল ঘৰ বনাইছোঁ ঠিক তেনেকৈ আমাৰ অঞ্চলত আমি স্পৰ্টছ দিশতো শুক্লাইত আমি 5 কোটি টকাৰ এটা ষ্টেডিয়াম বনাবলৈ সক্ষম হৈছোঁ
শুক্লাইত আমি পাৰ্ক বনাইছোঁ নিশ্চয় ঠিক তেনেকৈ আজি আমি নাওকাটাত যিটো মিনি PHC আছিলে এই মিনি PHC যিটো মানে আমাৰ মানে হেল্থ চেণ্টাৰ এই নাওকাটাটো মানে মিনি PHC হয় 30 বেটিটো হ'ল শুক্লাইৰ হয় হয় স্যাৰ তাতে অসমত নাই ডাবল ষ্টৰেট মানে বিল্ডিং মিনি PHC নাথাকে ইউনিফৰ্ম এটা মানে হেৰি থাকে ষ্ট্ৰাকচাৰ থাকে ইউনিফৰ্ম এইটো শুক্লাইত আজি মিনি PHC ডাবল ষ্টৰেট বিল্ডিং বনোৱা আছে তাতে ডক্টৰ কোৱাৰ্টাৰ নাৰ্ছ কোৱাৰ্টাৰ ষ্টাফ কোৱাৰ্টাৰ বিউটিফিকেশ্যন ইলেক্ট্ৰিচিটি এইবিলাক আমি বনাইছোঁ আজি মহৰীপাৰাত মানে মই MCLA হোৱা সময়ত ডক্টৰ বহিব পৰা নাছিল আজি মহৰীপাৰাত যিটো ডক্টৰখানা তাতে আমি ডক্টৰ কোৱাৰ্টাৰ নাৰ্ছ কোৱাৰ্টাৰ ষ্টাফ কোৱাৰ্টাৰ বাউণ্ডাৰী ৱাল আৰ্ট ফিলিং এইবিলাক আমি বনাবলৈ সক্ষম হৈছোঁ ঠিক তেনেকৈ আজি বঙালীপাৰাত নতুনকৈ মই BTC হোৱাৰ পিছত মই MCLA হোৱাৰ পিছত 2014 চনত আমি বঙালীপাৰাত মিনি PHC নতুনকৈ ইয়াত স্থাপন কৰা হৈছে আৰু ঠিক তেনেকৈ আজি আমি বহুত দিশত আজি কাম কৰিছোঁ যেনেকৈ কমিউনিটি হল আজি দেওচুঙাত কমিউনিটি হল সুৱাগপুৰত কমিউনিটি হল নাওকাটাত কমিউনিটি হল চেনেওৰ কমিউনিটি হল ৰৌমাৰীত কমিউনিটি হল এই ধৰণে বিভিন্ন জায়গাত আজি কমিউনিটি হল আমি বনাবলৈ সক্ষম হৈছে গতিকে সেইবিলাক আমি উন্নয়ন কৰিছোঁ তেখেতসকলে অকল কাৰাপশ্যন বুলি ক'লে নহ'ব আজি 17 বছৰ যদি আজি BPF দলে শাসন কৰিছে কিয় শাসন কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰে বলিষ্ঠ নেতৃত্ব লৈ তেখেতে BTC অঞ্চলত বসবাস কৰা সকলো জাতি ধৰ্মাৱলম্বী মানুহৰ মাজত উন্নয়নৰ কাম কৰাৰ কাৰণে আজি আমি 17 বছৰ শাসন কৰিবলৈ সক্ষম হৈছে এই 17 বছৰ মাত্ৰ নহয় মই আজি দাবী কৰিছোঁ যেতিয়ালৈ আকাশত জোন আৰু তৰা থাকিব তেতিয়ালৈ এই BTCত এই অসমত এই ভাৰতত BPF দলৰ পতাকা উৰি থাকিব আৰু BPF দলে সদায় শাসন কৰি থাকিব মই কৈছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেতিয়া বয়স হ'ব 75 বছৰ সেই বছৰলৈ আমি BPF দলৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে BTCত আমি চৰকাৰ গঠন কৰিম আৰু ৰাইজৰ বিভিন্ন জনগোষ্ঠী আজি BTCত আছে সকলো জনগোষ্ঠীৰ মাজত একতা বজাই ৰাখি শান্তি বজাই ৰাখি উন্নয়ন কৰিম আমি এই কথাই আমি কৈছোঁ গতিকে আজি কি কয় UPPL হওক বা বিভিন্ন ৰাজনীতি দলৰ BTC উন্নয়ন কৰাৰ কাৰণে কোনো পৰিকল্পনা নাই তেখেতসকলে কৈ আছে UPPLৰ চৰকাৰ আহিব BPFক মানে ৰাইজে বিদায় দিব খুজিছে এইটো ক্ষেত্ৰত আপুনি কি ক'ব এই কথা এওঁলোকে কৈ থাকা যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই এফচুৰ প্ৰেছিডেণ্ট হৈছিল BTCৰ প্ৰথম নিৰ্বাচনৰ পৰাই এফচুৱে সদায় BPFৰ এগেইনষ্ট কৰি আহিছে আৰু সেই শ্লোগান সদায় কৈ আছে এইবাৰ BPF হাৰিব এইবাৰ মানে কেতিয়াবা UDPFৰ চৰকাৰ হ'ব কেতিয়াবা PCDৰ চৰকাৰ হ'ব কেতিয়াবা UPPLৰ চৰকাৰ হ'ব এই কথা সদায় ৰাইজৰ আগত কৈ আহিছে কিন্তু সদায় এওঁলোকে বিফল হৈ আহিছে হয় তেওঁলোকে মানে এটা সঘনাই অভিযোগ কৰি আছে যে যি অবড়ো সংগঠন এয়া শাসনস্থিত যি মানে 17 বছৰ শাসনস্থিত মানে চৰকাৰ আছিল ইয়াৰ কাৰণে অবড়ো সংগঠন জন্ম হৈছে এইটো ক্ষেত্ৰত আপোনালোকৰ মতামত কেনেকুৱা ৰাজনীতি ক্ষেত্ৰ থাকিবই ৰাজনীতি এইটো এটা বাহানা কেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখন উফৰাব পাৰে এইটো সকলো বিৰোধী দলে কিবা নহয় কিবা এটা মানে যুক্তি দি ফালে তেখেতসকলে মানে নিজক জিকাই নিয়াৰ কাৰণে এইটো চেষ্টা কৰিব যেনেকৈ এটা সময়ত কি কয় এইটো AGP আছিল AGP বিফল হৈ গ'ল আমাৰ অঞ্চলত তাৰপিছত অবৰৰ মানে সৃষ্টি হ'ল AGP প্লেটফৰ্মত থাকিবলৈ তেখেতসকলে জিকিব পৰা নাই ঠিক তেনে এটা সময়ত PDF আছিলে PDFটো মানে 2005 চনত মানে অংশগ্ৰহণ কৰি ফেলে 2010 চনত অংশগ্ৰহণ কৰিব পৰা নাই সেই একে মানুহে PDF গঠন কৰি ফেলে PDFৰ জৰিয়তে অংশগ্ৰহণ কৰিছে 2010 তাতো মানে হাৰি গ'ল তাৰপিছত একে মানুহে PCDৰ জন্ম হ'ল 2015 চনত PCDৰ মানে প্লেটফৰ্মত থাকি আমাৰ লগত যুঁজিছিলে আকৌ বিফল হ'ল এতিয়া UPPL হৈ এতিয়া আমাৰ লগত মানে যুঁজি আছে এই UPPL দল অহা 2025 চনত নাথাকিব এইটো বাস্তৱ কথা মই আগতো কৈছোঁ বিভিন্ন সময়ত মই কৈছোঁ এইবিলাক যিটো দল এইবিলাক দলহে মানে পাবত গজা দল বেলেগ গছৰ ওপৰত মানে যিবিলাক লতাই মানে হেৰি কৰে গজে ঠিক তেনেকৈ সেইবিলাক পাবত গজা দল যেনেকৈ
PDF জন্ম হৈছিল জন্মতে মৰি গ'ল ঠিক তেনেকৈ UDPF জন্ম হ'ল UDPF জন্ম হৈ লগে লগে মৰি গ'ল PCDR জন্ম হ'ল PCDR লগে লগে জন্ম হোৱাৰ পিছতে মৰি গ'ল ঠিক তেনেকৈ UPPL অহা 2025 চনত মানে UPPL দল হিচাপে ইয়াত কোনো মানে ইলেকশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰে আজি আপোনালোকক মই আজি কৈ থৈছোঁ হয় আপোনাৰ ভৱিষ্যতবাণী কৰিছোঁ হয় হয় নিশ্চয় খুব গুৰুত্বপূৰ্ণ কথা ক'লে মানে যি মানে UPPLৰ অস্তিত্ব ইয়াৰ BTCত নাথাকিব তেওঁ এইখিনি কথা উনিকিয়াই দিব বিচাৰিছে এইখিনিতে আপোনাক মানে এটা কথা সুধিব বিচাৰিম ছ'চিয়েল মিডিয়াত মানে এটা ফটো লিক হৈছিলে এইটো ক্ষেত্ৰত আপুনি আগতে স্পষ্টীকৰণ দিছে কিন্তু এতিয়াও আপোনাৰ ৰাজনীতি প্ৰতিদ্বন্দ্বীবিলাক এই কথাকে মানে উনুকিয়াই থাকে এইটো ক্ষেত্ৰত আপুনি কি ক'ব তেওঁলোকৰ আৰু মোক হাৰাবৰ কাৰণে চেষ্টা কৰা অস্ত্ৰ নাই গতিকে লিক হোৱা যিবিলাক আগৰ মানে ভাইৰেল হৈছিল এইটো মই ইয়াৰ ৰিপ্লাই আগষ্ট মাহৰ 27 তাৰিখে মই মানে প্ৰেছ মিট কৰি পেলাই ৰাইজক জনাইছোঁ এইটো এডিটেড ফটো বুলি মই কৈ আছোঁ ইয়াৰ বিষয়ে যিটো প্ৰতিবিম্ব লাইভ মানে পৰ্টেল নিউজ আছে হয় হয় তেখেতসকলে প্ৰচাৰ কৰিছিল এই এডিটেড ফটো গতিকে এইটোৰ মানে এগেইনষ্টত মই ছেছন কোৰ্ট গুৱাহাটী ছেছন কোৰ্টত যিটো মানে প্ৰতিবিম্ব লাইভৰ মালিক তৌফিকুদ্দিন আহমেদ আৰু মানে এডিটৰ মানে বলিন ডেকা কলিতা এই দুজনৰ এগেইনষ্টত মই ছেছন কোৰ্টত কেছ দিয়া আছে গতিকে ইয়াৰ ভাৰ্ডিক্ট কম দিনৰ ভিতৰত ওলাব এতিয়ালৈকে আপোনালোকে বুজিব হয় হয় কোন সঁচা কোন মিছা হয় নিশ্চয়কৈ তেখেতৰ যি ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নিশ্চয় তেখেতক মানে ম্লান কৰিবৰ কাৰণে তেখেতৰ যি মানে সামাজিক যি মানে ৰেপুটেশ্যন আছে এই সন্মানটো হানি কৰিবৰ কাৰণে এইটো চেষ্টা চলাইছিলে বুলি তেওঁ অকণমান আমাক ইংগিত দিছে যি কি নহওক এইটো সময়ত মানে কিন্তু এটা অভিযোগটো আমি নুই কৰিব নোৱাৰোঁ যে অবৰৰ নেতাবিলাকো কৈ থাকে যে তেওঁলোকৰ যি মানে অঞ্চলসমূহ আছে তেওঁলোকৰ অঞ্চলসমূহত যেনেকুৱা ডেভেলপমেণ্ট হ'ব লাগে সেইটো ক্ষেত্ৰত মানে ডেভেলপমেণ্ট হোৱা নাই বা তেওঁলোকে সম অধিকাৰ যিটো পাব লাগিছিল সেইটো পাবলৈ সক্ষম হোৱা নাই মই উদাহৰণ দিম যিবিলাক আমি ৰাস্তা বনাইছোঁ অকল বড়ো মানুহে খোজকাঢ়িছে নেকি আমি যিবিলাক বান্ধ বান্ধিছোঁ অকল বড়োবিলাকৰ খেতি পথাৰত পানী পাইছে নেকি আমি মেডিকেল ঘৰ বনাইছোঁ অকল বড়োসকলে ইয়াত ট্ৰিটমেণ্ট লৈছে নেকি আমি স্কুল ঘৰ মানে আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছোঁ তাতে অকল বড়োসকলৰ ল'ৰা ছোৱালী ইয়াতে ক্লাছ কৰিছে নেকি চবেই পঢ়িছে আমি ষ্টেডিয়াম বনাইছোঁ সকলো ল'ৰা ছোৱালী ইয়াত খেল খেলে গতিকে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিখিনি উন্নয়নৰ কাম কৰিছে মানে কাৰণে আজি সেইবিলাক আমি কাম কৰিছোঁ গতিকে BTCত সম অধিকাৰ আছে সম উন্নয়ন আছে মোৰ শুক্লাই চেৰফাঙত আমি আজিৰ পৰা প্ৰায় 7 বছৰমান আগত 10 বছৰমানেই হ'ল পায় আমি হাইস্কুলৰ 20 জন শিক্ষক মোৰ শুক্লাই চেৰফাঙত আমি এপইণ্টমেণ্ট দিছিলোঁ BTC চৰকাৰে 20 জনৰ ভিতৰত মাত্ৰ 6 জন বড়ো আছিল মহৰীপাৰা আঞ্চলিক এফচুৱে মোক কুৱেশ্যন কৰিছিল BTCত আপোনালোকে মাষ্টাৰৰ চাকৰি দিছে হাইস্কুলত 20 জনৰ ভিতৰত মাত্ৰ 6 জন বড়ো কি কাৰণ মই তেতিয়া কৈছোঁ চাওক যাৰ যি যোগ্যতা আছে তাকে আমি দিছোঁ ইয়াৰ কোনো আমি জাতি চোৱা নাই আমাৰ ল'ৰা ছোৱালীক শিকাবৰ কাৰণে আজি সায়েন্সৰ টিচাৰ নাই সায়েন্সৰ টিচাৰ আমি ইয়াত ফিল আপ কৰিছোঁ ইয়াত বড়ো মানুহ কোন মানে ইয়াত সায়েন্সৰ মানে কেণ্ডিডেট আছে কিন্তু এওঁলোকে দেখাই দিব পৰা নাই আৰবিক সাবজেক্টৰ কাৰণে ইয়াত মানে পোষ্ট আছে কোন বড়ো মানুহে ইয়াত আৰবিক শিকাব পৰা মানুহ আছে সংস্কৃতৰ ইয়াত পোষ্ট আছিলে হিন্দীৰ পোষ্ট আছিল তেতিয়া এফচুবিলাকে মনে মনে থাকিব লগা হৈছে গতিকে আজি 20 জন চাকৰি দিয়াত আমি 14 জনে অনাবড়োসকলক দিছোঁ মাত্ৰ 6 জনে বড়োক দিছোঁ তাত অনাবড়োসকলক বঞ্চিত কৰা কি কথা আছে যোৱা 2018 চনত মই মানে BTCৰ মানে হেল্থ ডিপাৰ্টমেণ্টৰ EM থকা সময়ত 316 জন ব্যক্তিক হেল্থ ডিপাৰ্টমেণ্টত চাকৰি দিছিলোঁ আমি সেই সময়ত মোৰ শুক্লাই চেৰফাং অঞ্চলত যিমান চাকৰি পাইছে কিমানজন বড়ো পাইছে অনাবড়ো বহুত আছে তাতে অবড়ো কৰা ল'ৰা সুমন নাথ বুলি মহৰীপাৰা তেখেতৰ দেউতাক একদম ঘোৰ অবড়ো আছিল মোৰ এগেইনষ্ট কৰা আছিল তাৰ ল'ৰাক ফাৰ্মাচিষ্ট পোষ্টত দিয়া হৈছে অদীপ কলিতা বুলি টেঙাজাৰ বালাবাৰী চুপা ই এতিয়াও মোৰ এগেইনষ্ট কৰি থাকে এই চাকৰি তেখেতক দিয়া হৈছে অবড়োৰ মানে নেতা
প্ৰদীপ বৰ্মনৰ ভাই নিকুঞ্জ বৰ্মন এই মানে ভোলাজাৰ বাঙালীপাৰা হাইস্কুলত ছায়েন্সৰ টিচাৰ তাৰ দাদাই অবড়ো ই সদায় কৈ থাকে অনাবড়োসকলক বঞ্চিত কৰিছে লাঞ্ছিত কৰিছে বুলি কয় তেখেতক আমি চাকৰি দিছিলোঁ এইবিলাক কথা ঠিক তেনেকৈ বিভিন্ন অনাবড়ো মানুহ আজি বৰ শুক্লাই চেৰফাঙক হওক বা BTC অঞ্চলত সকলো জাতিৰ মানুহক চাকৰি দিয়া সমান অধিকাৰ দিয়া হৈছে মানে যোগ্যতা আছে সেই যোগ্যতা অনুযায়ী আমি চাকৰি দিয়া হৈছে এটা কথা জানিব বিচাৰিম স্যাৰ আপোনাৰ মূল প্ৰতিদ্বন্দ্বী মানে কোন হ'ব আগন্তুক নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বী বুলি নাথাকে আগতো হোৱা নাই তিনিটা ইলেকশ্যনত বহুত মাৰ্জিন লৈ আমি হেৰি কৰিছিলোঁ যোৱাবাৰ অবড়ো আছিলে প্ৰথম ইলেকশ্যনত AGP আছিলে হয় তেতিয়া মই 15,600 ভোট পাইছিলোঁ তেতিয়া কংগ্ৰেছ CPIM BJP FCA মোক ছাপোৰ্ট কৰিছিল তেতিয়া মই 15,600 ভোট পাইছিলোঁ 2005 চনত তাৰপিছত AGP পাইছিলে 8,102টা ভোট পাইছিলে 2005 চনৰ কথা 2010 চনত আহিল তেতিয়া CPIM UDP মোক ছাপোৰ্ট কৰিছিল কংগ্ৰেছে নিজা মানে হেৰি আছিলে কেণ্ডিডেট আছিলে BJP আৰু FCA মোক ছাপোৰ্ট কৰিছিল তেতিয়া মই 15,500 পাইছিলোঁ 1 ভোট কম পাইছিলোঁ 2015 চনত কোনো এটা দল আমাৰ লগত নাথাকে কংগ্ৰেছ নিজা কেণ্ডিডেট CPIM নিজা কেণ্ডিডেট আৰু BJP নিজা কেণ্ডিডেট FCA PCDৰ লগত গ'ল হয় তেতিয়া মোৰ 1800 ভোট কম পাই পেলাই 13,700 মই ভোট পাইছিলোঁ FCA যেতিয়া মোক এৰি গৈছিল তেতিয়া আপুনি জিকিলে তেতিয়া মই জিকিছোঁ তেতিয়াও মানে AGP মানে অবড়োৱে 8,900 ভোট পাইছে এইটো ছেকেণ্ড গতিকে এইবাৰৰ নিৰ্বাচনত অলপ বেলেগ হৈছে এইবাৰৰ নিৰ্বাচনত বেলেগ ৰাজনীতি দল যিবিলাক আছে এইবিলাকেতো মোৰ ওচৰতে নাহে অবড়ো যোৱাবাৰ যদি 8,900 ভোট পাইছিলে তেখেতসকলৰ ভোট ভাঙি গৈছে আমি বহুত মানে অবড়ো নেতা কৰ্মীবিলাকক আমাৰ দলত আমি পাইছোঁ ইতিমধ্যে 1,247 জন ব্যক্তিক আমি জইন কৰি লৈছোঁ য'ত মানে অবড়ো কংগ্ৰেছ CPIM এনেকৈ এক্স ASU BJP সেইবিলাক দলৰ পৰা আমি পাইছোঁ বিভিন্ন দল সংগঠনৰ পৰা 1,247 জন আপুনি জিকাটো নিশ্চিত নে স্যাৰ নিশ্চিত 100% ইয়াত ছেকেণ্ড কোন হ'ব এইটো ক'ব নোৱাৰে কাৰণ এওঁলোকে আজি UPPL হয়তো এইটো লাষ্টত থাকিব UPPLৰ যিখিনি ভোট যিটো গাঁথনি এইটো গোটেই ভাঙি গৈছে তিনিটা NDP গোট আজি আমাৰ লগত আহিছিল এটা সময়ত NDP আমাৰ বিৰোধী কৰা আছিল PCDৰ লগত আছিলে যোৱাবাৰ PCDৰে 7,000 ভোট পাইছিল 7,000 ভোট এইবাৰ কিমান পাব বুলি ভাবে এইবাৰ 4,500 বা 5,000 ভোট পাব কাৰণ তেখেতসকলৰ ভোট আমাৰ লগত আছে বড়ো ভোট আমাৰ ইনক্ৰিজ হৈছে মুছলিম ভোট ইনক্ৰিজ হৈছে বৰ্মন কছাৰী ভোট আমাৰ ইনক্ৰিজ হৈছে আৰু কংগ্ৰেছ ইতিমধ্যে আমাৰ লগত ছাপোৰ্টত আছে CPIM লগত আলোচনা কৰিছিলোঁ কিন্তু ডিচিশ্যন আহিব পৰা নাই আকৌ আলোচনা কৰিম গতিকে এইখিনি কথা তো আজিৰ দিনটোত UPPL 4 নম্বৰ থাকিব মই ভাবিছিলোঁ BJP 4 নম্বৰ থাকিব কিন্তু BJPৰ অলপ উত্থান হৈছে অকণমান উত্থান হৈছে গতিকে এওঁলোকে সমান থাকিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আসনৰ কাৰণে তেখেতসকলে নিজৰ তিনিটা দলৰ ভিতৰত এটা সংগ্ৰাম কৰিব লাগিব BPF 1 নম্বৰ থাকিব আৰু স্যাৰ এইটো সময় জানিব বিচাৰিম যে প্ৰমোদ বড়ো ডাঙৰীয়াক নেতা হিচাপে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক নেতা হিচাপে আপোনাৰ পাৰ্থক্য বা আপুনি পাৰ্থক্যটো কেনেকুৱা দেখে তেওঁলোকৰ মাজত তেওঁলোকৰ বাটত বহুত আকাশ পাতাল স্যাৰ কেনেকৈ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 12 বছৰ আন্দোলন কৰিছিল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত 6 বছৰ আন্দোলন কৰিছিল BLTৰ নেতৃত্বত 6 বছৰ আন্দোলন কৰিছিল দুটা চুক্তি আনিছিল তেখেতৰ জৰিয়তে আৰু তেখেতে আজি একমাত্ৰই মানে এটা মানে সংগঠন মানে সশস্ত্ৰ সংগ্ৰাম কৰি ফেলে সাকসেস হোৱা ব্যক্তি হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ মানে হিষ্ট্ৰীত নজৰ নাই সশস্ত্ৰ সংগ্ৰাম কৰি ফেলে শাসন কৰি ফেলে অঞ্চল উন্নয়ন কৰি ফেলে এনেকৈ কাম কৰা নেতা আজি একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছে প্ৰমোদ বড়োই কি কৰিছে আজি কি কৰিছে দেখুৱাই দিয়ক কি কৰিছে BTR চুক্তি আনিছে BTR চুক্তি এই BTR চুক্তি কাৰ কাৰণে হৈছে এই NDP আন্দোলন কৰি জোৰদাৰ কৰি ফেলে ইয়াৰ দ্বাৰা গৈছে এইটোতো ছাপিছেহে যেহেতু
প্ৰমোদ বড়ো অকলে আন্দোলন কৰিব নোৱাৰে বড়ো ডাঙৰীয়াই কৈছিল যেতিয়ালৈ ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপায় তেতিয়ালৈ আন্দোলন কৰি থাকিম বুলি বড়ো ৰাইজক কথা দিছিল আজি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আনিছে এইটো ছেপাৰেট ষ্টেট হয় নেকি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছোঁ অনুৰোধ কৰিছোঁ জবাব দিয়ক এইটো ছেপাৰেট বড়ো ৰাইজক জবাব দিয়ক BTR ছেপাৰেট ষ্টেট হয় নেকি তেখেতে কৈছিল যেতিয়ালৈ ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপায় তেতিয়ালৈ আন্দোলন কৰি থাকিম আজি BTC নিৰ্বাচন কিয় অংশগ্ৰহণ কৰিছে তেখেতে BTR আনিছে BTR ইলেকশ্যন খেলক BTC আনিছে হাগ্ৰামা মহিলাৰ নেতৃত্বত BTC আনিছে BTC চিট হাগ্ৰামা মহিলা ডাঙৰীয়া হৈ থাকিব প্ৰমোদ বড়ো ডাঙৰীয়া নহয় বুজিছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলা ডাঙৰীয়াৰ মানে মাজত বহুত পাৰ্থক্য আছে পৰৱৰ্তী সময়ত মানে হাগ্ৰামা মহিলাৰ ডেপেচিভ হ'বনে হ'ব আপোনালোকে BPF হিচাপে কিমানখিনি আসন পাব বুলি ভাবে 25টা তেতিয়াহ'লে আপোনালোকৰ এবছলিউট মেজৰিটি চৰকাৰ হ'ব এবছলিউট মেজৰিটি পাব এইবাৰ বেছি ভাল হৈছে আমাৰ কাৰণ বিভিন্ন দল সংগঠন আজি BPF দলৰ লগত আছে যিবিলাক হাৰিব ইলেকশ্যনত তেওঁলোকক মানে কি উপদেশ দিব বিচাৰিব আপুনি সাজেশ্যন আমাৰ লগত আহক BPF দলৰ লগত আহক কাম কৰক ৰাইজৰ লগত মানে থাকি পেলাই যিখিনি আমি উন্নয়ন কৰিছোঁ এই উন্নয়নৰ অংশীদাৰ হৈ থাকক খুবেই গুৰুত্বপূৰ্ণ কথা পাতিলোঁ 29 নং শুক্লাই চেৰফাঙৰ এজন প্ৰতাপী নেতা এজন সংগ্ৰামী নেতা আৰু এই সময়ৰ EM অৰ্থাৎ BTCৰ EM তেখেতৰ লগত আমি খুব গুৰুত্বপূৰ্ণ কথা পাতিলোঁ ৰাইজৰ জানিবলগীয়া কথাখিনি আমি জানিবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতে নিজৰ কৰ্মব্যস্ততাৰ মাজতো বিভিন্ন প্ৰশ্নৰ উত্তৰ মানে পোনপটীয়াকৈ দিলে আৰু খুব মানে ধুনীয়াকৈ ক্লিয়াৰিফিকেশ্যনটো তেওঁ দিলে আৰু এই সময়ত সমূহ ৰাইজৰ হয় সমূহ অসমবাসীৰ হয় BTCৰ হয় তেখেতক মানে অশেষ ধন্যবাদ কৰিছোঁ আৰু SM নিউজৰ হয় বিশেষকৈ তেখেতে আমাক সময় দিলে ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আগন্তুক সময়ত লগ পোৱাৰ আশাৰে তেখেতক বিদায় দিছোঁ ছাৰ ধন্যবাদ